নমস্কাৰ জয়তে মই পৰক প্ৰীতম অফিচিয়েল এই অনুষ্ঠানটোৰ জৰিয়তে মই আপোনালোকক টানি অনুৰোধ কৰিছোঁ যাতে সকলোৱে এই অনুষ্ঠানটো উপভোগ কৰে আৰু মোৰ মৰমৰ এইটো পুত্ৰ সদৃশ গতিকে তাক আপোনালোকে আশীৰ্বাদ কৰক আৰু সিও এই চেনেলটোত বাৰে বাৰে সুন্দৰ সুন্দৰ নাম গাইছে তাকো উপভোগ কৰক সকলোকে মই টানি হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যাতে এই অনুষ্ঠানটোৰ জৰিয়তে তাৰ ভৱিষ্যত উন্নতি হয় তাকে কামনা কৰিছোঁ राम राम आजी नाम घरे दबा कहबाजी से बाजी से बोरताल को सापुरी जुरी से उठे हरि नामरो उठे हरि नामरो राम राम आजी नाम घरे दबा कहबाजी से नमस्कार আজি আপোনালোকক মোৰ যেটো পৰাগ প্ৰীতম অফিচিয়েল ইউটিউব চেনেল বহুত দিনৰ পৰা মোৰ এটা খুব মানে এটা নিজৰ মানে এটা প্ৰচেষ্টা আছিল মানে আমাৰ নামনি অসমৰ নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীদেৱ আমাৰ নলবাৰীৰে হয় তেখেতৰ ওপৰত মানে এটা ভিডিও কৰাৰ মোৰ আসলতে প্ৰয়াস বহুত দিনৰ পৰা আছিল তেখেতৰ ওপৰত মই অলপ আমাৰ নামে যাৰ পৰিচয় মই এইটো কথাই কৈছো বাপ নমস্কাৰ আপোনাক নমস্কাৰ বহুত দিনৰ প্ৰচেষ্টা আছিল মোৰ এইটো আপোনাক এবাৰ লগ কৰা গতিকে আজি মোৰ যেটো পৰাগ প্ৰীতম অফিচিয়েল ইউটিউব চেনেল তাতে মোৰ ভক্তি সং বহুতখিনি মানে সাবস্ক্ৰাইবাৰ আছে আপোনাৰ তেখেতসকলৰ আপোনাৰ মনৰ অনুভৱ কিছুমান জানি ভাল পাব আৰু অলপমান আপোনাৰ মনে ককচোন নামৰ বিষয়ে অলপমান আৰম্ভণি কৰক জয়তে মই আপোনালোকৰ যেটো চেনেল তাৰ সমূহ মানে পৰিয়ালবৰ্গলৈ মোৰ হত নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ যেটো প্ৰচেষ্টা আসলতে বড়টো প্ৰশংসনীয় প্ৰচেষ্টা যাৰ কাৰণে আমি এই থলুৱা শিল্পীবিলাক উপকৃত হৈছোঁ কাৰণ এই নাগাৰা নামৰ শিল্পীবিলাক ধাৰাবাহ শিল্পী বেছিভাগে গুৰুত্ব নিদিয়ে কিন্তু যেটো সংবাদ মাধ্যমৰ থ্ৰুদি আমি যেতিয়া যে বুজি পালোঁ এই সংবাদ মাধ্যমৰ থ্ৰুদি আমি বহুখিনি আগবাঢ়ি গৈছোঁ আৰু নতুন প্ৰজন্মবিলাককো এনেকৈ আগবাঢ়ি যাবলৈ মই টানি অনুৰোধ কৰিছোঁ নাগাৰা নামৰ বিষয়ে আচলতে বহু কথা আমিও শিকিব লগা কথা আছিল কিন্তু আমাৰো এতিয়াৰ বয়সে হ'ল আৰু শিকাৰ আমাৰ বয়স নাই তথাপিতো নতুন প্ৰজন্মবিলাকক মই বাৰে বাৰে কৈছোঁ নাগাৰা নাম যাতে নাগাৰা নাম হৈয়ে থাকে কাৰণ নাগাৰা নামৰ যেটো স্বকীয় সুৰ ইয়াক দলিয়াই পেলাই মানে বাৰে বহনীয়া সুৰবিলাক আনি নাগাৰা নামত সংলিষ্ট কৰিলে হয়তো নাগাৰা নাম অপধ্বংস হৈ যাব সেই কথাই মই কৈছোঁ সেই গতিকে মই ক'ব বিচাৰিছোঁ যে নাগাৰা নাম যাতে নাগাৰা নাম হৈয়ে থাকে তাৰ কাৰণে মই সমূহ পাঠকবৃন্দ বা দৰ্শকবৃন্দকো মই টানি অনুৰোধ কৰিছোঁ যদি কোনোবাই বিপথে যাব খোজে দৰ্শকবিলাককো মই এইটো টানি টানি অনুৰোধ কৰিছোঁ এইটো যদি কোনোবাই বিফলে যাব খোজে গতিকে তেখেতসকলক নামৰ মাজতে যাতে সাৱধান কৰি দিয়ে যে আপোনালোকে নাগাৰা নাম হিচাপে গাওক নাগৰা ভৰি দি বজাব নালাগে আমাক দেখুৱাব নালাগে নাগৰা কামুৰি বজাব নালাগে বা ভৰিৰে তাল বজাব নালাগে এইবিলাক যাতে দৰ্শকে যাতে মানে অলপ চকু কাণ দিয়ে তাৰ কাৰণে মই
প্ৰত্যেক নামতে মই দৰ্শকবিলাকক মই এই কথাটো আমি অনুৰোধ কৰিছোঁ হয় খুব সুন্দৰ মানে আদৰণীয় পদক্ষেপ তেখেতৰ যিখিনি আমাৰ নতুন প্ৰজন্মৰ আমাৰ নাগাৰা নামৰ শিল্পী বুলি নহয় যিখিনি মানে ভক্তি চং বা ভক্তিমূলক গীতবোৰ গাই তেখেতসকলে এইবিলাক কথা আচলতে গুৰুত্ব দিব লাগে আৰু মই বিশেষ মোৰো সিমান জ্ঞান নাই তথাপিতো আপোনালোকক মানে হৰি নামৰ বহুত ভাল পাওঁ বা নিজেও গোৱাৰ কাৰণে চেষ্টা কৰোঁ গতিকে কিমান মানে আগৰ পৰা আপুনি এই বস্তুটোৰ লগত মানে জড়িত হৈছিলে অলপ মানে সেইটো অলপ দৰ্শক কৈ দিয়কচোন মই 1967 চনৰ পৰা নাগাৰা নাম গাইছোঁ আজি 53 বছৰ নাগাৰা নাম এনেকৈ গাই আছোঁ আৰু 2023 মানত গ'লে গাম এটা মোৰ অনুমান বল হক থাকিব ঈশ্বৰে সঁচাকৈ আপোনাক কৃপা কৰক আমাৰো আশীৰ্বাদ আছে 2023 গ'লে তাৰমানে ৰাখা নাম আছে তাৰপিছত হয়তো দেহাই নাটানিব কাৰণ দেহাই হাৰ মানিছে আৰু বয়সে হাৰ মানিছে সেই গতিকে মই মানে সেই প্ৰজন্মবিলাকক কৈছোঁ নাগাৰা নাম বাৰে বাৰে কৈছোঁ মই এইটো কথা নাগাৰা নাম যাতে নাগাৰা নাম হৈ থাকে কি পৰামৰ্শ দিব আৰু বেলেগ না আমিতো কৈছোঁ যদি কোনোবাই শিকিব ইচ্ছা কৰে নাগাৰা নাম যদি কোনোবাই আমাৰ পৰা কিবা দীক্ষা ল'ব খোজে আমিতো বিনা পইচাই শিকাম বুলি কৈছোঁ যে আমাক কোনো পাৰিশ্ৰমিক নালাগে যদি তোমালোকে শিকা আৰু যদি তোমালোকে নিশিকা আমি জোৰকেতো শিকাব নোৱাৰোঁ আমি কিন্তু বাৰে বাৰে কৈছোঁ এইটো বহুতকো কৈছোঁ মই যে যদি কোনোবাই আমাৰ পৰা কিবা যদি আমাক যদি জানা বুলি কিবা ভাবে যদি মোৰ পৰা যদি কিবা শিকিব খোজে তেতিয়াহ'লে আমি এতিয়া যোগাযোগ কৰক আৰু আমি নিশ্চয় তেখেতসকলক শিকাই দিম আজিকালি বেছিভাগ কথা নমস্কাৰ দিবই নাজানে নমস্কাৰ কাক বোলে তাকে নাজানে তথাপিতো হাত দুখন মেলি দি চেং দুখন মেলি দি নাম গাই থাকিলেতো নহ'ল নামৰ প্ৰত্যেকটা চবচে অভিনয়ৰ ভিতৰত টান হ'ল নাগাৰা নাম নাগাৰা নামত বুঢ়া হ'ব লাগিব বুঢ়ী হ'ব লাগিব ছোৱালী হ'ব লাগিব তিৰোতা হ'ব লাগিব এটা মানুহ এটা চৰিত্ৰ প্ৰত্যেকটা চৰিত্ৰ কৰিব লাগিব সেই গতিকে অভিনয়টো মাৰাত্মক টান সেই গতিকে ইয়াত শিকিব লগা বস্তু বহু আছে নতুন প্ৰজন্মবিলাকে শিকাটো দৰকাৰ এইবিলাক এতিয়া অভিজ্ঞ মানুহ লৈ এতিয়া নামৰ অভিজ্ঞ যিবিলাকে জানে তেখেতসকলৰ তাৰ পৰা মানে গুৰু ভজি তেখেতসকলক কম শিকিলে হৈ যায় কিন্তু আজিকালি নাই অকণমান কিবা মোবাইলত চাই তাৰে ফিৰে দিনৰ কথাকে হৈ গ'ল আচ্ছা ইয়াৰ ক্ষেত্ৰত আৰু মই এটা কথা কওঁ মানে ধৰক ইয়াৰ সুৰ মানে নাগাৰা নামৰ যিখিনি সুৰ থাকে সেই সুৰখিনি আচলতে কিছুমানে বহুত বিকৃত কৰিও আজিকালি কৰা দেখা যায় কিছুমান সুৰবিলাক নাগাৰা নামৰ সুৰবিলাক বহুত আধুনিকৰ মাজতো প্ৰভাৱ মানে পৰা দেখা গৈছে এইটো লাইনত অলপমান আপোনাৰ পৰামৰ্শ এটা যদি নতুন প্ৰজন্মই এইটো ধ্বংস হোৱা কথাই কৈছে যেনে মই আগতে কৈছোঁ নহয় নাগাৰা নাম অজা ঢুলীয়া বা টকাৰী গীত ভাওনাটো প্ৰত্যেকৰে আকৌ তাৰ বেলেগ বেলেগ ৰূপ আছে যেনে মানুহবিলাকক ভগৱানে জন্ম দিছে জন্ম দিয়া প্ৰত্যেকৰে ৰূপবিলাক বেলেগ বেলেগকৈ দিছে ঠিক অসমীয়া সংস্কৃতিৰ ৰূপো ঠিক তেনেকৈ মানে বেলেগ বেলেগকৈ দিছে কাৰো এটা বস্তু হ'ব নোৱাৰে এটা বস্তু হ'ব নোৱাৰে নাগাৰা নামৰ সুৰটো বেলেগ অজাৰ সুৰটো বেলেগ ঢুলীয়াৰ সুৰটো বেলেগ খুৰীয়াৰ সুৰটো বেলেগ পুতলাৰ সুৰটো বেলেগ প্ৰত্যেকৰে সুৰবিলাক কিন্তু আমাৰ যিটো থলুৱাখিনি নাগাৰা নামত ব্যৱহাৰ হয় আচ্ছা মই মোৰ যিখিনি দৰ্শক আছে মই দৰ্শকখিনিক এটা কথাই ক'ব বিচাৰিছোঁ মানে আমাৰ নামনি অসমৰ এখেতক লৈ আমি বহুত গৰ্ব অনুভৱ কৰোঁ আচলতে ইমান বছৰ এই নাগাৰা নামৰ লগত জড়িত হৈ আছে যিখিনি নাগাৰা নামৰ সুৰ মই বহুত সৰুৰ পৰাই আচলতে আপ্লুত এখেতৰ নামৰ সুৰ শুনি আমাৰ ঘৰখন গোটেই সংগীতৰ পৰিৱেশ নিশ্চয় আপোনালোকে গম পাইছে গতিকে তেখেতৰ পৰা দুটা লাইন মই এটা হৰি নামৰ সুৰ আপোনালোকক শুনাব বিচাৰিছোঁ দুটা লাইন ধুনীয়া নাগাৰা নামৰ সুৰ আছে সেইবিলাক তেখেতক মানে আজিকালি নতুন প্ৰজন্মক দিব নোখোজে যেনে দুটা লাইন গাই দিলে ভাল পাব ও বিপ্ৰ মহাদুখ ভৈলা পুত্ৰ বুলি কান্দিবে লাগিলা ও বিপ্ৰ মহাদুখ ভৈলা গানবিলাক কৈছে যে একদম কি সুন্দৰ সঁচাকে কৈছো মানে বহুত কিবা এটা
কিবা বেলেগ পৃথিৱী এখনত মানে যোৱাৰ নিচিনা লাগি যায় সঁচাকৈ যদি ভক্তি সহকাৰে কিছুমান বস্তুবিলাক লোৱা যায় আপোনালোকে নিশ্চয় গম পাইছে আৰু বহুত মানে সৰুৰ পৰাই যিহেতু তেখেতে এই মানে নাগাৰা নামৰ লগত জড়িত গতিকে কিছু কিছু ভাল অভিজ্ঞতা তিতা মিঠা বহুতখিনি অভিজ্ঞতা পাইছে এতিয়ালৈকে হাঁহি উঠা কথাটো হাঁহি এক্টিংটো এতিয়া আনিব নাহে মানে হাঁহিটো অভিনয়ৰ মাজতহে হাঁহিটো আহে মানে অভিনয়টো যেতিয়া মানে নামটো গোৱা হয় তাৰ যিটো অভিনয়খিনি কৰাহে মানুহে হাঁহিব আচলতে মই আৰু এটা কথা কৈছোঁ মানে নামত হাস্যৰসটো খুব মানে জড়িত হৈ থাকে গতিকে এখেতৰ মানে জনপ্ৰিয় বহুতকেইটা নাম আছে তাৰে ভিতৰত এটা যিটো ভোকলা পাঠাৰ বিয়া বুলি এটা আমাৰ নামনি অসমত মানে খুব প্ৰচলিত নাম এটা খুব খুব মানে পপুলাৰ নাম সেই নামটোত মানে বিয়াৰ গীতো আছে তাতে বহুত বহুত জমনি জমনি মানে কথা আছে গতিকে তাৰে যদি পাৰে দুটা লাইন আপোনালোকে মোৰ দৰ্শকখিনি শুনে মানে মানে সেই গান্ধাৰী যেতিয়া পুষ্পিত হয় তেতিয়া সেই বুঢ়ীবিলাকে সেই জননী থবা যায় জননী মানে মানে সেই গান গাই গাই যাই থাকে বুঢ়া বুঢ়ীবিলাকে তাৰে এটা মই পলি গাই দিছোঁ একদম আপোনালোকে শুনি সঁচাকৈ ভাল পাব মই বহুত জমনি লাগে ভাল লাগে এইটো তোজা পাৰ মূৰত কাইনা সৰে উৰাং উৰাং কৰে হৰি একদম ও বৰুৱা জাপাৰ সৰু খাতি জাপা বান্ধে আতি বৰুৱা জাপা যাই নগৰ চাতিৰা দুটা গান বঢ়িয়া 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 আৰু এটা মই মাজতে আপোনাৰ মুখত শুনিছিলোঁ মানে এটা খুব মানে কৌতুকৰ নিচিনা কমেডি নিচিনা এটা মানে কথা মানে এটা আপোনাৰ মুখত শুনি খুব ভাল লাগে মই মাজতে শুনিছিলোঁ মানে পালিবিলাকৰ কিবা এটা কথা ঘেৰি লৈ সেইটো যদি একবাৰ কয় দিয়ে মানে দৰ্শকখিনি খুব ভাল পাব মানে কওকচোন অলপমান এইটো প্ৰায় 1 লাখ মান মানুহে চালে সেই ভিডিঅ' তথাপিতো একবাৰ মোৰ দৰ্শকখিনিক একবাৰ যদি আপুনি শুনাই দিয়ে কৈ দিয়ে ভাল লাগিব এজন বৰ লোভিয়া পাঠক আছিল লোভিয়া পাঠকজনে সদায় নাম গায় কিন্তু পালিবিলাকক দেই 40 টকা সি 60 টকা খায় এনেকৈ কিন্তু পালিবিলাকে সদায় আলোচনা কৰে যে সদায় আলোচনা কৰে যে ইয়ে 60 টকা আকলাই খায় আৰু আমাক 40 টকাহে দিয়ে গতিকে কেইনাত মানে আমাৰ ভাৰীত পৰি যায় 60 টকা এদিনাখন তেওঁ হনুমানৰ মানে স্বৰ্ণলংকা ধ্বংস নামটো গাই আছে গাই থাকাতে হনুমানৰ নামটো তেওঁ পাহৰি গ'ল পাহাৰীৰ যে গেল লাগিল হাহাকাৰ পাঠকটো বৰ বুদ্ধিয়ক আছিল সি ঘূৰা ঘূৰি কি আছে নে ক'তো অকণ মিলাব নোৱাৰি পেলাই সি পদৰ দ্বাৰে পালিবিলাকক ক'লে যে লংকা যে জিনি আহিল তাৰ নামটো কি পাৰা যদি ক'লে পাৰা মোক উত্তৰটো দি তেতিয়া পালিকাতে বোলে হৌ ই বেটা আজি ঠাণ্ডাত পৰিছে গতিকে তাতে পালিকাতে তলৰ পৰা মাত দিছে 100 টকাৰ 60 টকা যদি খাব পাৰা সেইজনৰ নাম তই কিয় ক'বা নোৱাৰা তেতিয়া পাঠকে বোলে সৰ্বনা এনে পইচাত লাগি আছে তেতিয়া উপায় নাই ক'লা ঠিক আছে আৰু শুন পালিকাতাক তেতিয়া কৈছে যে আজিৰ পৰা ভাগ হ'ব সমান সমান তেতিয়া সেই পালিকাতে কৈছে তেনে তইও শুন সেইজনৰ নাম হ'ল বীৰ হনুমান মানে এনেকৈ পাঠককৈ বাচি গ'ল আচলতে খুব মানে এখেতৰ বহুমূলীয়া সময় আচলতে খুব ব্যস্ততাৰ মানুহ গতিকে আজি বেছি দীঘলীয়া ভিডিঅ'টো নকৰোঁ মই একদিন আহিম আৰু আপোনালোকক ভালকৈ তেখেতৰ ওপৰত নামৰ ওপৰত আৰু বহুত মানে নাম হৰিনামৰতো শেষ নাই গতিকে তেখেতৰ অধ্যয়নৰ বিষয়ে আজি প্ৰথম মই এটা আপোনালোকক মানে মোৰ চেনেলৰ যোগেদি আপোনালোকৰ মাজত প্ৰচাৰ কৰিম মই গতিকে সকলোৰে শেষত তেখেতৰ সুস্বাস্থ্য মই বহুত বহুত কামনা কৰিছোঁ ঈশ্বৰ তেখেতক বহুত দিন কুশলে ৰাখক ভগৱানৰ ওচৰত মই সেইটোৱে সদায় প্ৰাৰ্থনা কৰিছোঁ বহুত ভাল পাওঁ তেখেতক নাম আৰু শেষত কি ক'ব মোৰ মই কি ক'ম শেষত মই মানে এই অনুষ্ঠানটোত দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ দ্বাৰা যি যাতে বহুতো মানে উপকৃত হয় তাৰে কামনা কৰি মই আজিলৈ এই অনুষ্ঠানটো ইয়াতে সামৰিছোঁ নমস্কাৰ নমস্কাৰ